Hey guys, কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ভিডিঅলে চাই থাকক ভিডিঅটো মই আজি কি বনাও আৰু আজি মই বনাবলৈ লৈছো বিলাহী আৰু বেঙেনা পুৰাৰ মাছৰ জোল ভিডিঅটো স্কিপ নকৰাকৈ চাই থাকিব মই কেনেকৈ বিলাহী পুৰা আৰু বেঙেনা পুৰা দি মাছৰ জোল বনাও এয়া মই দুটা বিলাহী আৰু দুটা বেঙেনা লৈ লৈছো এয়া পকা বিলাহী দুটা লৈ লৈছো এতিয়া মই এই কিটা ভালদৰে পুৰি লম বেঙেনা আৰু বিলাহী কিটা পুৰি লম বিলাহী দুটা পুৰি আছো এয়া মোৰ বেঙেনা দুটা পুৰা হৈ গল আৰু বিলাহী দুটাও পুৰা হৈ গৈছে গোটেই কিটা পুৰা হৈ গল এতিয়া মই খুব ধুনিয়াকৈ সাফা কৰি লম বেঙেনা কিটা পুৰাৰ আগত অকনমান তেল সানি ল'ব লাগে তেতিয়া বেঙেনা কিটা গুছাবলৈ ভাল হয় এয়া মই দুটা আলু বইল কৰি লৈছিলো এয়া আলু বেঙেনা পুৰা আৰু বিলাহী পুৰা মাছৰ জোলকন খাই খুব ভাল লাগে আপোনালোকো খাই চাবচোন এনেকৈ মই আদা কাটি লৈছো সৰু সৰুকৈ আৰু নহৰু এনেকৈ কাটি লৈছো আৰু ডাঙৰ সাইজ এটা পিয়াজ কাটি লৈছো আৰু কেঁচা জলকীয়া 3-4টা মান ফালি লৈছো এনেকৈ এইখিনি মই ধুনিয়াকৈ এতিয়া আলু আৰু বিলাহীখিনি মই পিটিকা কৰি লম আৰু বেঙেনাখিনিও মই এনেকৈ পিটিকা কৰি লম এটা কথা মন কৰিব বেঙেনাখিনি চাওতে অকমান ভালকে চাব পুকু থাকিব পাৰে যেহেতু মই দেখিছো বজাৰৰ পৰা আনা বেঙেনাবিলাকত প্ৰায় পুক থাকে আৰু ভালদৰে চাই ল'ব লাগে মই চাই এনেকৈ পিটিকা কৰি লৈছো এয়া মোৰ হৈ গল বেঙেনা আলু বিলাহী পিটিকা কৰা এতিয়া মই কেৰাহী এখন লৈ লৈছো তাতে তেল দিছো ইয়াতে মই জিৰা দুটামান দিছো গোটা জিৰা আৰু কাটি থোৱা পিয়াজখিনি দি দিছো পিয়াজখিনি অকনমান ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব একদম সিম্পল ৰেচিপি হয় আপোনালোকো খাই চাবচোন যিসকলে বেঙেনা খাই বেয়া পায় এই সকলে এনেকৈ খাই চাব পাৰে বহুত ভাল লাগে খাই বেঙেনা মই এনেকৈ বনাই মাছৰ লগত আৰু পুৰি পেলাই খাই খুব ভাল পাওঁ এয়া আদাখিনিও দি দিলো আৰু নহৰু দি দিছো আৰু কেঁচা জলকীয়া কিটা দি দিছো অকনমান আদা নহৰু গোন্ধটো যাবৰ কাৰণে অকন ভাজিব লাগিব আদা নহৰুটো মই প্ৰেছ কৰি দিয়া নাই এনেকৈ সৰু মিহি মিহিকৈ কুটি দিছো ইয়াতে মই হালধি গুড়া অলপ দিছো আৰু কলা জিৰা দুটামান দিছো মোৰ কলা জিৰাটো তেলত দিবলৈ নহলে পাহৰি থাকিলো পিছতহে মনত পৰিছে আপোনালোকে জিৰাৰ লগত তেলতো দিব পাৰে এতিয়া মই এইখিনি দি দিছো আলু আৰু বিলাহী পিটিকাখিনি দি দিছো মই ঘৰত যেনেকৈ খাওঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ভিডিঅ'টো চাই ভাল পালে কমেণ্ট কৰি জনাব আৰু বেঙেনাখিনিও দি দিলোঁ ইয়াতে এইখিনি ভালদৰে মিহলাই দিম এইখিনি মই ভালদৰে এতিয়া মিহলাই দিম অকণমান নিমখ দিছো অকণমান মানে কি সোৱাদ অনুসৰি নিমখ দিব আপোনালোকে
আৰু অলপমান জিৰা গুড়ি দিছোঁ, বেছি নহয়, কম পৰিমাণে। মই ইয়াত বেলেগ মছলা একো ব্যৱহাৰ নকৰোঁ, অকল জিৰা গুড়ি আৰু গৰম মছলা দিম। গৰম মছলা মোৰ লগত পেকেটো নাই, মই গৰম মছলাটো পিচি দিব লাগিব। এতিয়া মই ইয়াত অকণমান দৈ দিম। দৈখিনি ভালকৈ চামুচেৰে ফেটি ল'ব লাগিব। ইয়াত এইটো সোৱাদৰ কাৰণে দিয়া হৈছে, আপোনালোকে নিদিলেও নাই, এইটো অপশ্যনেল হয়। দৈটো দিলে খাই কিবা এটা বেলেগ টেষ্ট হয়, এনেও খাই ভাল লাগিব। এতিয়া মই ইয়াত গৰম পানী ব্যৱহাৰ কৰিছোঁ। ঠাণ্ডা পানী দিলে বহুত সময় লাগে উতলোতে, সেইকাৰণে মই গৰম পানী দিছোঁ। যিহেতু আলুখিনি বইল কৰাই হয় আৰু বেঙেনা আৰু বিলাহী পোৰাই হয়, সেইটো কাৰণে মই ইয়াত গৰম পানী দিছোঁ। এইখিনি দেখিছেনে ইমান ধুনীয়া হৈছে, খাবলৈ বেলেগ এটা সোৱাদ হয়, আপোনালোকেও ট্ৰাই কৰি চাবচোন। মই ইয়াত অলপ উতলোতে মই দিম। এয়া দেখিছেনে গৰম মছলাখিনি মই খুন্দনাত খুন্দি মই চেকি পেলাই সেইখিনি মই পানীখিনিহে দিম ইয়াত। মই ইয়াত জালুক আৰু দালচেনি, লং আৰু এলাইচি এইকেইটা মই খুন্দনাত খুন্দি এনেকৈ চেকনি দি চেকি মই পানীটো দিছোঁ ইয়াত। আজি গৰম মছলা পেকেট শেষ হ'ল, সেইটো কাৰণে মই এনেকৈ খুন্দনাত খুন্দি দিছোঁ। গৰম মছলাটো দিলে খুব ধুনীয়া গোন্ধ ওলায়। এতিয়া মই ইয়াত মাছ দি দিম, এইখিনি মাছ। এইখিনি মোৰ এটা উতল অহালৈ থৈ দিম। এয়া মোৰ ধুনীয়াকৈ উতল আহি গৈছে, প্ৰায় হৈ গৈছে আৰু এইখিনি হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্টত, আৰু প্লিজ নতুনকৈ চোৱাসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।